আগন্তুক ভাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী লৈ মাৰ্চ পাছ অনুশীলন তিব্বতৰ জিলা প্ৰশাসনৰ এইবাৰ তিনিদিনীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচী অংশৰূপে আজিৰে পৰা লুলাংচস্থিত ৰাংচিনা চাৰ্প প্ৰেক্ষাগৃহত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা। দেশৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত DNLA কেডাৰ আটক কাৰ্বি আংলং আৰক্ষীৰ ধনশিৰি খেৰাবাৰীৰ পৰা অস্ত্ৰ শস্ত্ৰ সহ আটক ধৃত কেডাৰজন। মাঞ্জাৰ কেন্দ্ৰীয় বনাঞ্চলিকৰ অধীনৰ পূব বন সংমণ্ডলৰ পৰা আত্মসহায়ক গোট IDCS আৰু গাঁৱৰ লোকসকলক ৫,০০০ গছপুলি বিতৰণ। আগন্তুক ৭৩ সংখ্যক ভাৰত স্বাধীনতা দিৱসৰ উপলক্ষে বন বিভাগে বিতৰণ কৰে গছপুলি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। আগন্তুক ভাৰত স্বাধীনতা দিৱসক লৈ জিলা প্ৰশাসনৰ উদ্যোগত মাৰ্চ পাছ অনুশীলন তিব্বতৰ কৰিছে। এইবাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ভাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী। ইয়াৰে অংশৰূপে মঙলবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম দিনৰ কাৰ্যসূচী। আজিৰ কাৰ্যসূচীত আছে ছাত্ৰ ছাত্ৰীৰ মাজত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা। দেশে এইবাৰ ভাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী কিছু ব্যতিক্ৰম কৰিবলৈ ওলাইছে। ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো এইদৰে ইফালে ডিফু চৰকাৰী মহাবিদ্যালয়ত চলিছে মাৰ্চ পাছৰ তীব্ৰ অনুশীলন। আনফালে ইতিমধ্যে দেশৰ চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশৰূপে লুলাংচু সাংস্কৃতিক প্ৰেক্ষাগৃহত চলিছে দেশপ্ৰেমমূলক সংগীত প্ৰতিযোগিতা। মাৰ্চ পাছ অনুশীলনত অসম আৰক্ষী, CRPF, আছাম ৰাইফলছ আৰক্ষী বেটেলিয়ান, চহৰৰ বিভিন্ন মহাবিদ্যালয় তথা বিদ্যালয় NCC দল তথা ছাত্ৰ ছাত্ৰীসকলে দলে বলে অংশগ্ৰহণ কৰিছে। মংগলিংহী ৰিপৰ্ট কাট নিউজ। দেশৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰাক্ষণত কাৰ্বি আংলং জিলা আৰক্ষীৰ হাতত আটক DNLA কেডাৰ। খেৰাবাৰীৰ পৰা অস্ত্ৰ শস্ত্ৰসহ আটক কেডাৰজনৰ নাম বেষ্টিং জিগডুং উৰ্ফে জন জিগডুং। ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ডাউডিঘু চামনালাৰ নিবাসী শৰ্মা জিগডুং ২৪ বছৰীয়া পুত্ৰ বেষ্টিং জিগডুং উৰ্ফে জন জিগডুঙক খেৰাবাৰীৰ পৰা কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰে। আটকাধী ধৃত কেডাৰজনৰ পৰা এটা 9mm পিষ্টল, 3টা গুলীসহ উদ্ধাৰ কৰে আৰক্ষীয়ে। এক্সটৰ্শন দিয়া বুলি আমি খবৰ পাই আছোঁ। এতিয়ালৈকে আমাৰ তাত কোনেও কমপ্লেইন কৰা নাই, কিন্তু এক্সটৰ্শন কালেক্ট কৰিবলৈ সফল হোৱা নাই, কাৰণ তেওঁলোক কেম্প হেব্ৰনৰ ওচৰৰ পৰা ওলাই আহিবই পৰা নাই। আৰু আমাৰ ইমান টাইট ছিকিউৰিটি আছে আৰু ইমান ভাল অপাৰেশ্যন চলি আছে, অহাৰ লগে লগে ধৰা পৰি আছে। এক্সটৰ্শনৰ পইচা দ্বিতীয় ডিমাণ্ড কৰি আছে, মানুহ নিব পৰা নাই। এতিয়া সোধপোছ চলি আছে, আমি গোটেই ডিটেইলছ ভালকৈ সোধপোছ কৰাৰ পিছত গম পাম। কেডাৰজন ইয়াৰ পূৰ্বে UPLFৰ সক্ৰিয় সদস্য আছিল আৰু 2016 চনত আত্মসমৰ্পণ কৰিছিল আৰক্ষীৰ ওচৰত। পুনৰ 2019 জানুৱাৰীত DNLAত যোগদান কৰা বুলি মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই জানিব দিয়ে। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। মাঞ্জা কেন্দ্ৰীয় বনাঞ্চলিকৰ অধীনস্থ পূব বন সংমণ্ডলৰ প্ৰশংসনীয় পদক্ষেপ। বিভিন্ন আত্মসহায়ক গোট IDCS আৰু গাঁৱৰ লোকসকলক মাঞ্জা বন সংমণ্ডলে ৫,০০০ ডাল গছপুলি বিতৰণ কৰে মঙলবাৰে। দেশৰ আগন্তুক ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে বন বিভাগৰ এই পদক্ষেপ। গছপুলি বিতৰণ অনুষ্ঠানৰ উপলক্ষে আজি অনুষ্ঠিত সভাত DFO জগন্নাথ ৰংপি, ফৰেষ্টাৰ মংগল ইংহি, প্ৰমুখ ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অৱ কাৰ্বি আংলঙৰ সভাপতি কিৰি ৰংহাং, সম্পাদক ডানিয়েলছন বে, সাংগঠনিক সম্পাদক মংগল ইংহি প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত
উপস্থিত বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত গছপুলি বিতৰণ কৰে ডিএফঅ ৰংপিয়ে। উল্লেখ্য লংনিতস্থিত বন বিভাগৰ CAMPA নাৰ্চাৰীৰ পৰা এইসমূহ গছপুলি অনা হয়। এটা গৃহস্থৰ বাৰীত দুষ্প্ৰাপ্য বন্য জন্তু উদ্ধাৰ। এই দুষ্প্ৰাপ্য জীৱবিধ উদ্ধাৰ হৈছে ডিফু নিবাসী লংকিৰাম টিমুং নামেৰে লোকজনৰ বাৰীত। সম্প্ৰতি গৃহস্থ লংকিৰাম টিমুঙে জিলা বন বিভাগক চমজাই দিছে দুষ্প্ৰাপ্য জীৱবিধক। এই দুষ্প্ৰাপ্য জীৱবিধ দেখাত প্ৰায় আমাৰ সকলোৰে চিনাকি মেকুৰীৰ দৰে, কিন্তু মেকুৰী নহয়। কিছুমানে এই জীৱবিধক লাজুকী বান্দৰ বুলি কয়। যি নহওক গৃহস্থ লংকিৰামে লুপ্তপ্ৰায় জীৱবিধ উদ্ধাৰ কৰি আনি বন বিভাগক চমজাই দিয়াৰ বাবে প্ৰশংসা কৰিছে বন বিভাগৰ বিষয়া কৰ্মীসকলে। আৰু লগতে এনে ক'ৰবাত যিকোনো বন্য জীৱ উদ্ধাৰ হ'লে তৎকালে বন বিভাগক চমজাই দিবলৈ জনসাধাৰণক আহ্বান জনাইছে বিভাগে। Snap long men bitan kor bob jok dulu mat bengon cek lo si pini tadi nagos man kedak forest la recreation park long nang hodai ko lo ini pathan ni la so pi bang ke kivir da prang pu kivir poi tu ming long so na ben kar bi tu ngong tum gang ke pathi mon thai ti pini pina marat mareng pi tu de pathi mon thai ti ta marat mareng pi pathi ke yo ke li le mi thai pathi mi thang ki thi ki mi thang ai le ke chu da song si man det le mi thang ki thi po la mi theng chiri he la son me chip long la son bi son si man det son mane pupar nak la son si nak po si marat mareng pi theng bi deng prang hon thek nei la la hem long da me ru phe da bang da thegi ru pi da bang da thegi la hai la son la phi bai thero bai ka prek mi sang nang dang da thegi nan ne long pathi nang ne hem ang da me pathi nang ne forest sor aphan hang nang po la penal tem tu meredeng si pinang po hodai nang po la le thema marat mareng phaning hon dek the pute mi thang mun de ching hon dek phi pu si mandet po la san ge eli chini ne mo da chini nang so lam lo pu jelan mang ke la son no son pi bang ke ka beng long ke long sum krung lo ki vir rang lo habit ke vir pot son he da si la lang ni timu sang ho la son ka mi claim pen that forest department no la hai nang engage dun pen ba rescue hem long stame rescue dun pen dang nang than kok pot alang li phan choro lo som thak si nili do an kar beng long ara tum han stame tuning ni lo je la son pi hem adung wang pu sitame pachi du nang ne la pen adugin hoi du nang ne ba josi la tum josi rescue du nang ji ba rab du nang ji la an te mane rab du nang po la pen un pute adung head forest department no sitame thondam si ke milo অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। বিজেপি চৰকাৰে পাহাৰীয়া জিলা তিনিখনৰ সুদীৰ্ঘ দিনৰ দাবী 246 ক কাৰ্যকৰী কৰাৰ প্ৰতি কোনো সদিচ্ছা নাই এই কথা পুনৰবাৰ যেন প্ৰমাণ কৰিলে। সত্য সমাপ্তি সাংসদ অধিৱেশনৰ মজিয়াত জম্মু কাশ্মীৰক লৈ আলোচনা হওঁতে বৃহত্তৰ লাডাখ অঞ্চলক লৈ কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰি দিলে। লাডাখক লৈ ৰাজ্য পুনৰ্গঠন প্ৰক্ৰিয়া চলি থকা সময়ত স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰী সন্দৰ্ভত কিবা প্ৰসংগ উত্থাপনৰ পৰিৱৰ্তে পাহাৰীয়া জিলা তিনিখনৰ বিজেপি MP হৰেণ সিং বে পালন কৰা অতিশয় নিৰ্লিপ্ত ভূমিকাক লৈ ASTC দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাট নিউজলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি যোগে দলীয় প্ৰচাৰ সদস্য কমল সিং বেই কয় যে লাডাখক লৈ ৰাজ্য পুনৰ্গঠন কৰিব পাৰিছে যেতিয়া কেন্দ্ৰই তিনি পাহাৰীয়া জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰিলেহেঁতেন। কিন্তু লাডাখক লৈ ৰাজ্য পুনৰ্গঠন প্ৰক্ৰিয়া চলোতেও পাহাৰীয়া জিলাবাসীৰ দাবীৰ প্ৰতি প্ৰদৰ্শন কৰা এই উদাসীন মনোভাৱে জিলাবাসীৰ ইচ্ছাক আওকাণ কৰা বুলি প্ৰমাণিত হৈছে। কেন্দ্ৰত ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰী হৈ থাকোঁতে 2015 চনত ডকমকাত হোৱা বিশাল জনসভাত আন্দোলনকাৰী ৰাজ্যৰ দাবী কাৰ্যকৰী প্ৰতিশ্ৰুতি দিও পালন নকৰিলে।
বিজেপিয়ে পাহাৰীয়া ৰাজ্যৰ আকাংক্ষাক ভৰিৰে মোহাৰি পেলালে অৱশ্যে এই সন্দৰ্ভত জিলা তিনিখনৰ বিধায়কৰ লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদেও জগৰীয়া বুলি উল্লেখ কৰে বিজ্ঞপ্তিখনত सबका साथ सबका विकास ये स्लोगान आसिल परिवर्तनकामी বিজেপিৰ কিন্তু পৰিवर्तनकामी বিজেপি শাসনৰ দিনটো এটা অতি পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী উচ্চ শিক্ষা লাভ কৰিবলৈ হলে খোজকাঢ়ি আহিব লাগে 10 কিলোমিটাৰ পথ এই পথেৰে পুনৰ ঘৰলৈ ঘূৰি যায় অৰ্থাৎ শিক্ষা জীৱনৰ প্ৰথমটো শ্ৰী পাৰ কৰিবলৈ তেওঁলোকে দিনটো 20 কিলোমিটাৰ পথ খোজকাঢ়িব লাগে আজিৰ দিনত হয়তো আপোনালোকৰ বিশ্বাস কৰিবলৈ টান পাইছে যে এনে দূৰণিপতীয়া স্কুলো আছে কিন্তু আমি কওঁ আছে চাও আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন এই পিছপৰা অঞ্চলটোৰ নামেই হৈছে নাহৰজান ব্লক 1 আৰু ব্লক 2 নাগালেণ্ড অসমৰ কাৰ্বি আংলং সীমান্তৱৰ্তী নাহৰজানত আছে 4খনকৈ অতি পুৰণি গাঁও আপুনি শুনি হয়তো আচৰিত হ'ব এই 4খন গাঁৱৰ ভিতৰত ধনসিং ইংলেং গাঁও হৈছে আটাইতকৈ পুৰণি ৰাইজে এই গাঁওখন স্থাপন কৰিছিল 1922 চনত ভাৰত স্বাধীনতাৰ বহু বছৰ আগতেই আজিৰ তাৰিখত গাঁওখনেই এক ইতিহাস হৈ পৰিছে চুবুৰীয়া নাগালেণ্ডৰ সীমাত অত্যন্তৰ পহৰীৰ দৰে থিয় হৈ থকা এই গাঁওখনৰ লগত আছে বেগাঁও টেৰাং গাঁও আৰু টকবি গাঁও বৃহত্তৰ অঞ্চলটোত শিক্ষা ব্যৱস্থা বুলিবলৈ আছে মাত্ৰ এখন এলপি স্কুল উচ্চ শিক্ষা লাভৰ বাবে দিলাই হাইস্কুলত আহে পঢ়িবলৈ 10 কিলোমিটাৰ পথ খোজকাঢ়ি আৰু ঘূৰি যাওঁতে পুনৰ সেই 10 কিলোমিটাৰ পথ দিনটোত 20 কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ বাধ্য ছাত্ৰ-ছাত্ৰীসকল কি কংগ্ৰেছ কি বিজেপি কোনো চৰকাৰে এই অঞ্চলৰ উন্নয়নৰ বাবে ভবা নাই আজিলৈ নাই চৰকাৰী আঁচনিৰ ঘৰ নাই খোৱা পানীৰ ব্যৱস্থা আৰু নাই বিজুলী যোগান আহক এই বিষয়ে তেওঁলোকৰ মুখেৰে শুনো Nak akirapta sorkar penti nilitum ka abela. Nilitum ke hemso talong le. Letrin talong le. Gas talong le nilitum ke sorkar penti thangar akirapta abela. Lasi jokta bang tawe. Nar dua bang tawe. Nang le tanang lele. Thangar akirapta talong le nilitum ke. Avelo dake nilitung ke hospital ta avelo pharmacy ta avelo nilitung ke ihi dampo de mapo ihi dampo pude lailo nilitung lang ke ave school tan matro nilitung ke la LP school do lan lo tinang kan ihi ke la pula ke nilo dilayan kilometer nerket kilometer nerket ando dam nang po ke dikdar ke bon pinini hoson ke usumar school ke don tak dikdar so kali ini tung ke sung মংগলিংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099-579-88-008 or 0789-6169-021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
Come live, come and test drive Nissan New Star India. Visit the nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিতব্য আদিবাসী সাহিত্য উৎসৱলৈ নিমন্ত্ৰিত উদীয়মান কবি অন 13 ঝাৰখণ্ডৰ ৰাঁচীস্থিত ডক্টৰ ৰামদয়াল মুণ্ডা ইনষ্টিটিউট আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু সাহিত্য একাডেমীৰ সহযোগিতাত 23, 24 আৰু 25 আগষ্টত অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিতব্য আদিবাসী সাহিত্য উৎসৱলৈ নিমন্ত্ৰিত উদীয়মান কবি অন 13 ঝাৰখণ্ডৰ ৰাঁচীস্থিত ডক্টৰ ৰামদয়াল মুণ্ডা ইনষ্টিটিউট আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু সাহিত্য একাডেমীৰ সহযোগিতাত 23, 24 আৰু 25 আগষ্টত অনুষ্ঠিত হ'ব। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিতব্য এই সাহিত্য উৎসৱত ভাৰতৰ ভিন্ন প্ৰান্তৰ আদিবাসী কবি, লেখক তথা সাহিত্যিকসকলে ভাগ ল'ব। কাৰ্বি আংলঙৰ পৰা নিমন্ত্ৰিত উদীয়মান কবিগৰাকীয়ে কবিতা অনুষ্ঠান তথা কাৰ্বি ভাষা সাহিত্যৰ ওপৰত হোৱা ছেমিনাৰত ভাগ ল'ব আৰু ৰাঁচীলৈ যোৱা যাৱতীয় ব্যয়ৰ ক্ষেত্ৰত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে শলাগ যাচিছে কবি অন 13। অৰুণ লেখথে ৰিপৰ্ট, কাট নিউজ। হামৰেন অটোৰিক্সা সন্থাৰ এক সুন্দৰ পদক্ষেপ। সন্থাৰ উদ্যোগত সোমবাৰে ৰূপায়ণ কৰা হয় হামৰেন চহৰৰ চাফাই অভিযান। হামৰেনৰ পুৰণা বজাৰ জননায়ক চেমছন সিং ইংতি প্ৰতিমূৰ্তিৰ সমীপৰ পৰা নতুন বজাৰলৈ আৰু জিলা উপায়ুক্ত কাৰ্যালয় পথলৈ ঝাৰু মাৰি আৱৰ্জনাসমূহ পেলোৱাৰ লগতে পথৰ কাষে কাষে থকা বন জংঘল চাফা কৰে। সুন্দৰ আৰু নিকা চহৰ সুস্বাস্থ্যৰ বাবে স্বৰ্গৰ সমান। হামৰেন অটোৰিক্সা সন্থাৰ বিষয়া সদস্যসকলে হাতে হাতে ঝাৰু তালৈ ওলাল চহৰ পৰিষ্কাৰৰ বাবে। তেওঁলোকে প্ৰথমে পুৰণা বজাৰস্থিত জননেতা চেমছন সিং ইংতি প্ৰতিমূৰ্তিৰ সমীপৰ পৰা নতুন বজাৰলৈ সাৰি পুচি পৰিষ্কাৰ কৰাৰ লগতে আৱৰ্জনাখিনি এঠাইত পেলালে। চাফাই অভিযান লাচি কেমি নেই কাংজাং নেই কুলতে লিতুম কিদো কিথাক ইচয় পেৰিগে কিপাংজাং সনসি et tuarta injang et ning kwa phansi nilitum la utoi si chona hin pen pini ke la ke sap safai obhijan ken lo la si kemini mo phi phansi ta ilitum la tuar along kagos tami pini son tami pi war vende ta sonte itum jelang misen প্ৰয়োজন সাপেক্ষে চলালে। ইয়াৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ পথ সাৰি দিয়াৰ লগতে পথৰ কাষে কাষে বন জংঘল কাটি চাফা কৰিলে। সন্থাৰ বিষয়া সদস্য তথা কৰ্মীসকলৰ এই সুন্দৰ কাৰ্যৰ বাবে সমগ্ৰ চহৰবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।